মধ্যবিত্তৰ সপোন, দুহাতে কৰিম দুহাতে খাম, চাকৰি কৰিম, চাকৰি কৰি সুখেৰে খাম ধুনীয়াকৈ, দেউতা মাক ভালকৈ সুখত খুৱাম, চাকৰিটো কৰিম, বিন্দাছকৈ জীৱন যাপন কটাম, ঘৰটো বনাম। কিন্তু সময় পৰিস্থিতিয়ে কি দেখা দিছে, আগবাঢ়িবলৈ মানে একদম পৰা নাই। ইয়াৰ উপায় নাপায়, পথাৰতে আছোঁ, পথাৰতে ব্যস্ত। কি কৰিব লাগিব, মধ্যবিত্ত মানুহ, কোনোফালে কোনো কিছু নাই, ভাই ককাই কোনো কিছু নাই, সহায় কৰিবলৈও কোনো আগবাঢ়ি নাহে। আপোনালোকেতো জানেই মধ্যবিত্তক কোনো ঠাই নিদিয়ে। সেইকাৰণে অকলে কামতে ব্যস্ত। দেখিছে এতিয়া খেতিৰ মাজত এতিয়াও ব্যস্ত হৈ আছে, খেতিৰ কামতে ব্যস্ত হৈ আছোঁ। ৰাতি 7টা-8টা হ'লহি, লোকৰ মেচিন ৰাতিয়ে দিবগৈ লাগিব, বহুত ৰিক্সৰ কথা। সেইফালেও এটা চিন্তা, লোকৰ মেচিন এটা আনি লৈ ঘৰতে পথাৰতে বহাই থৈ দিলেতো নহ'ব। কি কৰিব মধ্যবিত্ত ক'ৰবাত এয়াই চিন্তা।